নমস্কাৰ সৰ্বপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যেহেতু বিহুৰ বতৰ আপোনালোক সকলোলৈকে বিহুৰ আন্তৰিক শুভেচ্ছা ওলগ যাচিলো এইখিনি সময়ত আমি সকলোৱে ঘৰত আছো কিন্তু বিহুৰ যেটো বতৰ বা বিহুৰ যেটো বসন্তৰ যেটো আগমন তাক আমি কোনো নেওচিব নোৱাৰো গতিকে আশা কৰিছো আপোনালোক সকলোৱে সুন্দৰকৈ বিহু উদযাপন কৰিব নিজৰ ঘৰতে আৰু পলম নকৰি আজি মই যেহেতু বিহুৰ সময় গতিকে মই কেইপদমান অসমীয়া অলংকাৰ আপোনালোকৰ আগত দেখুৱাব খুজিছো যেহেতু মোৰ ওচৰত বহুত বেছি কালেকশ্যন নাই বহুত বেছি অলংকাৰ মোৰ ওচৰত অসমীয়া অলংকাৰ নাই কিন্তু যিকেইটা আছে খুব মোৰ নিজৰ খুব ভাল লাগে আৰু যেহেতু মোৰ চেনেলত কেইগৰাকীমান মোৰ ছাবস্ক্ৰাইবাৰ্ছে মোক অনুৰোধো জনাইছিল যে মই প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছো মোৰ আটাইতকৈ প্ৰিয় আৰু এইটো মই প্ৰায় যিকোনো ধৰণৰ অসমীয়া কাপোৰৰ লগতে ইয়াক পেয়াৰ কৰিলে খুব ভাল লাগে যেন মই নিজে অনুভৱ কৰোঁ আৰু সেইকাৰণে খুব বেছিকৈ পিন্ধো আৰু এইটো এটা পেণ্ডেণ্ট হয় পেণ্ডেণ্ট লকেট ষ্টাইলৰ এইটো এটা আৰু এইটো আচলতে এটাই কথা যেটো দেখাত জুনবিৰি যেটো আমি কওঁ জুনবিৰি ধৰণৰে কিন্তু এইটো বেনা বুলি কোৱা হয় আৰু এইটো আছে পাথুনত অসমীয়া অলংকাৰ বিলাকৰ বহুত কেইটা ভাগ আছে গতিকে এইটো আটাইতকৈ পুৰণি আৰু এইটোৱে আচলতে আমাৰ অৰিজিনেল অসমীয়া গহনাবিলাক যেহেতু অলপমান সুকীয়া হৈ যায় বেলেগ গহনাতকৈ ইয়াক আমি পাথুন বুলি কওঁ আমাৰ অসমীয়া যিসকল কাৰিকৰ আছে তেওঁলোকেহে বনাব পাৰে এইটো পাথুনৰ ইয়াতে যিখিনি ষ্টোন আছে সেইখিনি পিয়ৰ ষ্টোন হয় ডালিম গুটি ষ্টাইলৰ ৰিয়েল ষ্টোন হয় গতিকে এইটো মিনা কৰা বা তেনেকুৱা ধৰণৰ নহয় এইটো ষ্টোনত আছে আৰু মই এইটো এইকাৰণে ভাল পাওঁ যেহেতু পেণ্ডেণ্ট গতিকে অকল এইডাল মণিৰ লগতেই নহয় মই কিনোতে ছেটৰ লগত এইটো মিলাই এইডাল মণিও আহিছিল গতিকে মণিডাল গোল্ড প্লেটেড হয় আৰু এডাল আপুনি এনেও পিন্ধিব পাৰে যদি পেণ্ডেণ্টটোৰ লগত নিপিন্ধি এনেই পিন্ধে তেতিয়াও ভাল লাগে আৰু এডাল এটা কাৰণে খুব ভাল যে এই বস্তুটো আপুনি সৰুকে যদি চুটিকে পিন্ধিবৰ কাৰণে বেলেগ এডাল চেইনত লগাইও পিন্ধিব বিচাৰিছে সোণৰ চেইন বা তেনেকুৱা ধৰণৰ আৰ্টিফিচিয়েল কিবা চেইনৰ লগত তেতিয়াও খুব ধুনীয়াকৈ এইটো চুটিকে আপুনি পিন্ধিব পাৰে এতিয়া যেহেতু মই অলপ দীঘলকে পিন্ধো গতিকে এডাল ইমানমান লেংথত আহি যায় মই আপোনাক পিন্ধি দেখুৱাইছো এটা খুব ধুনীয়া লাগে যেটো ডিঙিত পিন্ধাই নাই গতিকে মই পিন্ধিয়ে থাকিব পাৰিম এডাল এনেকুৱা ধৰণৰ ষ্টোন থাকাৰ কাৰণে কি হয় এই পিংকটো অকমান ৰঙা নিচিনাও দেখি গতিকে এযোৰ মই মেৰুন পিন্ধিছো যদিও ইয়াৰ লগতো খুব ধুনীয়াকৈ মিলি গৈছে গতিকে এইটো সেট খুব ভাল লাগে পাথুনত যদি লয় আপোনালোকে এনেকুৱা পেণ্ডেণ্ট সেট ললে যিকোনো ধৰণৰ মণিৰ লগত মিলাই বেলেগ এটা সেট নিচিনা আকৌ লাগিব পিন্ধিলে আৰু মই যে ইয়েৰিংযোৰ লৈছো অলপ মই এনেকুৱা সৰু ষ্টাইলৰ লৈছো কিয়নো যেহেতু পাথুনৰ গতিকে অলপমান ইনভেষ্টমেণ্ট ইয়াত আপুনি কৰা গৈছে পইচা অলপ বেছি লয় এইটো গতিকে সেইকাৰণে এনেকুৱা টপ টাইপৰ কিনিলে কি হয় আমি যিকোনো ধৰণৰ ফাংচনত পিন্ধিব পাৰোঁ বেছি ডাঙৰ যদি উলমি থকা ধৰণৰ যদি কিনা যায় তেতিয়া কি হয় এটা প্ৰব্লেম যে এইটো অকল বিয়া বা ডাঙৰ কিবা যদি উৎসৱ পাৰ্বণ থাকে তেতিয়াহে পিন্ধা যায় কিন্তু এনেকুৱা যদি টপ থাকে টপটো থাকিলে কি হয় আপুনি যিকোনো ধৰণৰ সৰু অনুষ্ঠানো যদি আছে তেতিয়াও আপুনি পিন্ধিব পাৰে এইটো মানে যিকোনো টাইপৰ অকেজনৰ কাৰণে ফিট হয় গতিকে সেইকাৰণে মই এইযোৰ ইয়েৰিং থকা এই সেটটো লৈছিলোঁ আৰু মই নিজে খুব ইউজ কৰিব পাৰিছোঁ খুব ভাল লাগিছে সেইকাৰণে এইটো হ'ল প্ৰথমটো সেট সেকেন্ড মই আপোনালোকক এযোৰ ঝুমকা দেখুৱাব বিচাৰিছোঁ ঝুমকাযোৰ আচলতে আজিকালি ঝুমকাটো বিৰাট ট্ৰেণ্ডত আছে আৰু আটাইতকৈ ভাল কথা এটাই যে এইটো আপুনি যদি অসমীয়া কাপোৰ নহয় বেলেগ কাপোৰৰ লগতো আপুনি পিন্ধিব পাৰে এইটো হৈছে মিনা কৰা মই যেটো দেখুৱালো হেতু আছিলে পাথুনত সিলভাৰৰ ওপৰত পাথুন আৰু এইটো হৈছে গোল্ড পলিশ এইটো পাথুন নহয় এইটো গোল্ড পলিশ কৰা ইয়াতে মণি আছে আৰু এইটো মিনা কৰা আছে মিনাটো মেৰুন কালাৰ গ্ৰীন কালাৰ আৰু ব্লু ডাৰ্ক ব্লু যেটো ৰয়েল ব্লু হেতু কালাৰত কৰা আছে গতিকে এইটো মাল্টি কালাৰড হয় এইটো আপুনি যিকোনো টাইপৰ হাৰি চাৰিৰ লগতো পিন্ধিলেও ভাল লাগে যেটো ঝুমকাটো অকমান গেটআপটো অকল অসমীয়াই নহয় বেলেগ কাপোৰৰ লগত পিন্ধি দিলেও খুব ধুনীয়াকৈ মানে মিলি যায় গতিকে এনেকুৱা টাইপৰ ঝুমকা আপোনালোকে কিনিব পাৰে খুব ভাল লাগিব এই ঝুমকাযোৰ মানে খুব বেছি মোৰ পছন্দৰ কাৰণ মই ইয়াত বগাটো থকাৰ কাৰণে সালোৱাৰ কুৰ্তাবিলাকৰ লগতো যদি কেতিয়াবা পিন্ধো বগা কুৰ্তাৰ লগত খুব ভাল এটা ধুনীয়া এটা গেটআপ আহে খুব ভাল লাগে এযোৰ গতিকে এযোৰ হ'ল আপোনাৰ পাথুনত ৰূপৰ ওপৰত আৰু সেম একে ধৰণৰে মিনা কৰা কিন্তু এডাল মই বেলেগকে কিনা এটা গলপটা সেট এডাল হৈছে গলপটা এয়া গলপটা আৰু ইয়াৰ লগত যিযোৰ কানফুলি আছিল
একেবাৰে সৰু কাণফুলি আৰু এই কাণফুলিযোৰ ইমান লাইট ৱেইট যে এনেও মানে যেতিয়া তেতিয়া পিন্ধিব পাৰি, কোনো কথা নাই। এনেই অকণমান ওলাই যাবলৈও বোলে পিন্ধি যাওঁ, এযোৰ পাৰি, এযোৰ আছে। কিন্তু এই ছেটটোৰ লগত মোৰ এইটো একেবাৰে ধুনীয়াকৈ মিলি যায়। গতিকে মই এইডাল পিন্ধিলে এই যিটো ঝুমকা আছে ঝুমকাযোৰৰ লগত পেয়াৰ কৰোঁ। গতিকে এইটো এটা পূৰা ছেট নিচিনা হৈ গ'লে সৰু ইয়েৰিংযোৰ কেতিয়াবা সৰু ফাংচনত, আৰু যদি কিবা ভাল ফাংচন ডাঙৰ ফাংচন আছে তেতিয়াহ'লে এইটো ঝুমকা থকাযোৰ মই পেয়াৰ আপ কৰি লওঁ। গতিকে এইকেইটা মই অসমীয়া জুৱেলাৰী দেখুৱালোঁ। আৰু ইয়াৰ লগত মিলাই আচলতে যিহেতু মীনা কৰাখিনিৰ লগত মিলাই অসমীয়া যাতে গেটআপটো থাকে, মই এই 4 পাত চুৰি লৈছিলোঁ। এইটো আপোনাৰ এইটো মীনা কৰা আছে, গ'ল্ড পলিচ থকা মীনা কৰা, এজনী হেৰি আছে, পিকক আছে, মৌৰা চৰাই এজনী আছে ইয়াতে। গতিকে এইটোৰ লগত এই বস্তুটো খুব ধুনীয়াকৈ মিলি যায়। আৰু এইটো অসমীয়া গহনা বুলিয়ে নহয়, এইটো আপুনি বেলেগ যিবিলাক অৰ্নামেণ্ট থাকে, যিবিলাক মানে অনলাইনো পোৱা যায়, তেনেকুৱা অৰ্নামেণ্টৰ লগতো পোৱা যাব। এনেকুৱা যদি থাকে চুৰি বা খাৰু টাইপৰ পেটাৰ্ণতো থাকে, তেতিয়া সেইবিলাকৰ লগত এইটো বস্তু খুব ধুনীয়াকৈ গুচি যায়, আমাৰ যিটো মীনা কৰাটো। গতিকে সেইকাৰণে মই এই 4 পাত লৈ ৰাখিছিলোঁ ইয়াৰ লগত মিলাই পিন্ধিবৰ কাৰণে। গতিকে আপোনালোকক এই দুটা ছেট দেখুৱালোঁ, এই পেণ্ডেণ্টটো দেখুৱালোঁ, ঝুমকা দেখুৱালোঁ, গলপতা দেখুৱালোঁ, আৰু কেইটামান জুৱেলাৰী আছে মোৰ ওচৰত, হাতৰ গামখাৰু, জালি খাৰু, এনেকুৱা ধৰণৰ আৰু কেইটামান অৰ্নামেণ্টছ আছে মোৰ ওচৰত অসমীয়া গহনা। গতিকে নেক্সট টাইম ডেফিনেটলি মই অসমীয়া গহনা আৰু এটা কৰিম ছিৰিজ, ইয়াৰ লগত মিলাই পেলাই এপিছ'ড আনিম। গতিকে আশা কৰিছোঁ আপোনালোকে এইটো চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু চাই থাকিব মোৰ চেনেলটো। আৰু সুস্থ হৈ থাকক, সবল হৈ থাকক, সুন্দৰ হৈ থাকক। নমস্কাৰ, আজিলৈ বিদায় লৈছোঁ।